हेलो एवरीवन मोर नतुन एटा भिडिओ লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছো ভিডিওটোত পকা চুলি কেনেকৈ ভাল কৰিব পাৰি তাৰ হোম ৰেমেডিজ হয় আপোনালোকে যদি চাই ভাল পায় ভিডিওটো তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰি দিব আৰু যদি মোৰ ফেসবুক পেজত আপোনালোকে চাই আছে তেতিয়াহলে মোৰ পেজটো লাইক কৰি দিব শেয়াৰ কৰিব কমেন্ট কৰিব নৰসিংহ পাত লৈ লৈছো নৰসিংহ পাতখিনি মই ধুই লৈছো ধুই পিনি অলপ টাইম থৈ দিছো ধুই ল'ব লাগিব নৰসিংহ পাতখিনি তাৰ পাছত আমি নৰসিংহ পাতখিনি থেতেলিয়াই ল'ব লাগিব অলপ মিহিকে নহয় পুৰা অলপ থেতেলিয়াই ল'ব লাগিব তাৰ পাছত আপুনি মই আৰু এটা ইনগ্ৰেডিয়েন্টছ হ'ব তেল ল'ব লাগিব নাৰিকল তেল লৈছো মই নাৰিকল তেলৰ সলনি আপোনালোকে তিল তেলো ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে খিনিৰ লগত থেতেলিয়াই থোৱা নাৰিকল তেলখিনিৰ লগত থেতেলিয়াই থোৱা নৰসিংহৰ পাতখিনি মই মিক্স কৰি ল'ম দেখিছে মিক্স কৰি লৈ মই গৰম কৰিব লাগিব গৰম কৰি তাৰ পিছত আপোনালোকক দেখাই আছো মই এই থেতেলিয়াই দিয়া নাৰিকল তেলৰ লগত আপোনাৰ থেতেলিয়াই দিয়া নৰসিংহ পাতখিনি মই অলপ টাইম গৰম কৰিম গৰম কৰিব লাগিব গৰম কৰাৰ পাছত যিখিনি আপোনাৰ ৰস ওলাব গৰম কৰি আছো গৰম কৰি ল'ব অলপ টাইম তাৰপৰা যিটো আপোনাৰ তেল ওলাব চেকনি এখনৰ লগত লৈ পিনি চেকি ল'ব লাগিব তেলখিনি আৰু এয়া তেল ওলালে আপোনালোকে দেখিছে এই তেলখিনি এতিয়া আপুনি মূৰত লগাব লাগিব প্ৰথমে কপাহ দিও আপোনালোকে স্কেল্পত লগাই ল'ব তাৰপিছত হাত দুখনত লৈ পিনি আপোনালোকে গোটেই মূৰটোত মাসাজ কৰিব মাসাজ কৰি আপোনালোকে 1 ঘণ্টা 1.5 ঘণ্টা মানৰ পাছত শ্যাম্পু দি মূৰটো ধুই দিব যদি আপোনালোকে এনেকৈ তেলখিনি বনাই ৰাখিবও বিচাৰে থৈ দিব বিচাৰে বনাই থৈ দিব পাৰিব সপ্তাহত এদিন আপোনালোকে 10 দিনৰ মূৰে বা সপ্তাহত এদিনকে লগাব পাৰিব মোৰ ভিডিওটো আজি ইমানতে সমাপ্ত কৰিছো যদি আপোনালোকৰ ভাল লাগিলে ভিডিওটোৰ পৰা কিবা শিকিব পাৰিছো বুলি ভাবিছে তেতিয়াহলে মোৰ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ধন্যবাদ